বেয়া পাইছে মই অকণমান কথাটো বেয়া পাব লাগে বেয়া লাগিছে কি পিছা পিছা কথা শুনি আছ কাম বন নাই ধৰা আপুনি কি আজিকালি ভাল পোৱা কিমান কষ্ট হয় এজনী ছোৱালী পতাবলৈ কিমান কষ্ট কৰি যে তাইক পতাইছো কষ্ট হয় ন বাপেৰক ভাল পাব যাব পাৰিছ তোৰ বাপেৰে হাত খাব চাঙেলি বাৰঘাটৰ প্ৰতি আছে গম পাওঁ ঠিক আছে দেউতা চাওঁ তেতিয়াহ'লে আহক আজি যে আপোনালোকৰ এই যুগৰ ভাল পোৱা সঁচা আছিলে আমাৰ যি মডাৰ্ণ ভাল পোৱা সঁচা তেতিয়াহ'লে বল বাপেৰ লগত তেতিয়াহ'লে দেউতা আপুনি মাক প্ৰথম ক'ত লগ পাইছিলে তোৰ মাৰক মই প্ৰথম ক'ত দেখিছিলোঁ জান হয় তাজমহল মন নদী হৈ মৰম খুটিব দেউতা দেউতা ক'ত ডুব গৈছেগে আপুনি মুখৰ পৰা লেলাউটি পৰি গৈছেগে যে একো নাই তই কচোন তোৰ ভাল পোৱা বিষয় শুনক দেউতা তেতিয়াহ'লে মই তাইক ক'ত প্ৰথম দেখা পাইছিলোঁ এইটো প্ৰেম বুলি কয় নেকি বাপেৰে আগত লাজ লগা নাই এইবোৰ বাদ দিয়ক আপুনি এটা কথা কওকচোন আপোনালোকে সেইটো সময়ত কেনেকৈ কথা পাতিছিল তেতিয়াতো মোবাইল ফোনো নাছিলে চাগে আমি সেই সময়ত চিঠি আদান প্ৰদান কৰিছিলোঁ এখন চিঠিৰ কাৰণে তোৰ মাৰে এসপ্তাহ নহ'লে এমাহৰ অপেক্ষা কৰিব লগা হৈছিল এই ফেচবুক আৰু হোৱাটছএপৰ যুগত কি বুজিবি এখন চিঠিৰ মূল্য হ'ব দিয়ক আপোনালোকৰ লগ ধৰি চাগে কিমান বৰিং আছিল একদম ৰিচাৰ্জ নথকা চিমখনৰ নিচিনাই চাগে বৰিং হ'ব তোৰ বাপেৰৰ লভ ষ্টৰী নহয় আই মিন তোৰ লভ ষ্টৰী আমাৰ ভাল পোৱাত কিমান মজা আছিল তহঁতে কি বুজিবি হ'ব দিয়ক গম পাইছোঁ আৰু কিমান মজা আছিল চুপ থাক আগতে মোবাইল টিপিবলৈ নেৰাজাত তহঁতে এইবোৰ কি বুজিবি আগতে কিমান বাতৰি বাই চাইকেল চলাই যাওঁ তোৰ মাৰক লগ কৰিবলৈ আগতে তোৰ মাৰৰ খোপাত এপাত নাৰ্জী ফুল লগাই উপহাৰ আছিল এতিয়া কি চাবি বাপেৰৰ পইচাই লিপষ্টিক এজত নিবলৈ তোৰ লাজ নালাগে বাপেৰৰ পইচাই বাইক কিনি বাপেৰৰ পইচাই তেল ভৰাই তই ঘূৰাই ফুৰাও মই কিবা তাই স্কুটিতে ডেটিং মাৰিব যাওঁ এতিয়াতো ক'বই নালাগে আৰু তহঁতৰ মোমাইৰে স্কুটি দি দিছে ঘূৰি ফুৰ আৰু পখিলাৰ পাছত বহি দেউতা তেনেকৈ নক'ব দেই মোৰো কিবা চেল্ফ ৰেচপেক্ট নাই নেকি আপুনি কি বুজিব সঁচা ভাল পোৱা মানে কি তোৰ বাপেৰে হয় মই তোতকৈ বেছি এক্সপিৰিয়েঞ্চ থকা মানুহ মই কিহৰ এক্সপিৰিয়েঞ্চ থকা কথা ক'বলৈ আহিছে বাপেৰে কম বস্তু বুলি ভাবিছ নেকি এটা সময়ত তোৰ মাৰক লৈ ৰাতি কিমান থিয়েটাৰ চালগৈ ৰ'বচোন 1 মিনিট মই কেতিয়া আপোনাৰ থিয়েটাৰ চালগৈ মোকচোন দেউতা ৰাতি কেনো যাবলৈ কেতিয়া নাছিল হেৰা এনেকুৱা নহয় মানে তুমি কথাটো বুজিব চেষ্টা কৰাচোন কি নহয় মানে মই মানে বেলেগৰ লগত লিলি কৰি আছো আজিতো কোনাখন তইতো ক'ত এইটো লাজ নাইকিয়া নিলাজ কৰবা পুনৰ ন হাস্যৰসিক ভিডিঅ'লৈ আমি আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পাইছে যদিহে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব
আৰু লগতে কমেণ্ট বক্সত গৈ আমাৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে তাক জনাবলৈ নাপাহৰিব ধন্যবাদ।